Hi guys, I'm back to my YouTube channel Nitu. আজি গৰু বিহু গম পাইছে নহয় আৰু আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা আৰু আমাৰ প্ৰস্তুতি পৰা চলি আছে এতিয়া মই হালধি আৰু মাহ খুন্দিম আৰু গৰু আমাৰ বাৰু গৰু এজনী আছে হা গৰু গা ধুৱাম এতিয়া বাকি মই কি কৰো আজি আপোনালোকক দেখাম আৰু দেই গৰু বিহু যেনে আমি কি কৰো দেখাম আৰু ভিডিওটা যে মানে এইবোৰে লৈ আহিম আজি ভিডিওবোৰ চাব বুলি আশা কৰিলো এতিয়া মই মাহ হালধি খুন্দিম পাপাই আগফালে লাও বেগেনা থেকেৰা এইবোৰ যোগাৰ কৰি আছে দিগলতি মাকিলতি এইবোৰ গুটিখিনি আৰু আমাৰ গৰু এজনী বুলি কৈছো আমি মানে নলা জানতাত লৈ যাম গা ধুবলৈ দেখাম আপোনালোকক কি কৰো দেই চাব আৰু চাওক মই মাছ খুন্দিছো মাহ এইখিনি হালধি খুন্দিম মাহ খুন্দিম পানী অকণ লৈ লৈছোঁ পতাখন লৈ লৈছোঁ মিক্সিত কৰিতো পাতাত পিচিলে মানে বেছি ভাল লাগে হয় নাই বাকী আমি এতিয়া পিচি লৈ মানে দেখাই আছোঁ এতিয়া আমি হালধি খুন্দিম আৰু মানুহে লগাব মই কালি জেতুকা লগালো দেই এৰি আছো কি ধুনীয়াকৈ লগালো হয় নাই আকৌ এতিয়া হালধি খুন্দিম হালধি এতিয়া গৰুকো গা ধুৱাম আৰু আমি গা ধুম নহ'ব তেতিয়াহে হালধি গুণ পালেহে বিহু লাগে অকণ ভাল লাগে আৰু মানে বহাগৰ বিহু ফিলটো আহি যায় এতিয়া কৰিম গোটেইখিনি গা ধুম একেলগে মানে হালধি মানে গা ধুম আমাৰ ঘৰৰ পৰিয়ালে ধুৱে এইটো পৰম্পৰা আপোনালোকে ধুৱে চাগে ভাল লাগে হয়নে বাৰু বাকী আমি গৰু চৰু গা ধুৱাম কৈছে নহয় চিলাম ধুনীয়াকৈ গাইছ মায়ো চোতাল মুচি আছে পুৰা ধুনীয়াকৈ মাৰ গাটো বিহু লাগিছে মানে বেছি আৰু ইফালে গান বজি আছে বক্সাৰ এইয়া বস্তুবিলাক এইটো পাপা এইজনী আমাৰ মইনাজনী মইনা আমাৰ জান এটা আছে জান মানে বিল সৰু বিল এখন আছে আৰু তাতে মানে এই গৰুজনী গা ধুৱাবলৈ লৈ গৈছোঁ বাইদেউ বস্তুবিলাক লৈ গৈ আছে আৰু বলক গাইজ আমি ইয়াত আহি পালোঁ এতিয়া আমি ধুনীয়াকৈ আমাৰ মইনাজনীক পুৰা গা ধুৱাই দিওঁ এতিয়া পাপা পানী নিব গৈছে আৰু আমি গা ধুম পুৰা গা ধুম এনেকৈ মাৰি দিম আৰু পাপাই গা ধুৱাইছে আমাৰ মইনাক এইবোৰ এয়া আমাৰ কি বুলি কয় মাহ হালধি গোটেইখিনি ইয়াত আছে পানী লৈছে পুৰা মইনাক গা ধুৱাইছে মইনাজনী মানে অকণ উৎপাত কৰিছে মানে পানী ঢালিব নিদিয়ে গম পাইছে নাই তাই কেনেকৈ কৰিছে চাওকচোন চাওক কেনেকৈ কৰিছে মইনা তাৰমানে বৰ আমনি কৰে গম পাইছেনে গা ধুৱাইছোঁ তাই গা ধুনীয়া গা ধুৱাই দিয়ক তাইহে ভাল লাগিব হয়নে বিহু লাগিব গাই দে তই দে হৈ গ'ল আমাৰ গা চা ধোৱা এতিয়া আমি মানুহে গা ধুব লাগিব বাই